হেল্ল' নমস্কাৰ গাইজ পাহি আৰু সুমনৰ চেনেললৈ আপোনালোক সকলোকে বোলো নমস্কাৰ। समझ रहे हो समझ रहे हो आप समझ रहे हो ना। আজি মই মোৰ মানুহজনৰ ওপৰত এটা ডাঙৰ পেং ভিডিঅ' কৰিব গৈ আছোঁ। জানো মই সফল হ'ব পাৰোঁ নে নোৱাৰোঁ নাজানো, কিন্তু মই কৰিম বুলি ভাবিছোঁ। আৰু এইটো মোৰ প্ৰথম পেং ভিডিঅ' হ'ব আজি মোৰ চেনেলত। বনাবও নাজানো, চবেই বনাই থাকে, মোৰো বনাব মন যায় তেনেকৈ চবকে দেখি দেখি, কিন্তু জানো পাৰোঁনে নোৱাৰোঁ। আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব আৰু মোক, যাতে মই এনেকৈ ডাঙৰ ডাঙৰ ধামাকা ভিডিঅ' বনাব পাৰোঁ। शाबाश बेटा। এতিয়া মোৰ মানুহজনে আগফালে কাম কৰি আছে, মই চাওঁগৈ আৰু মোবাইলটো ছেট কৰি লওঁগৈ। দুখীয়া মানুহ ভাঙা চিঙা ঘৰ চাব আৰু তেনেকেই, আৰু মৰমবোৰ আশীৰ্বাদ হিচাপে আমাক দি যাব দুয়োটাকে, যাতে আমি আগুৱাই যাব পাৰোঁ। আৰু মোৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু যত যিমান আছে কৰি দিব। আৰু মই নাজানো ইমান কৰিবলৈ, देखा आपने लापरवाही का नतीजा है। জানো আপোনালোকে ভাল পায় নে নাপায়, নে আপোনালোকে শুনিছেনে নাই মই সেইটোও গম নাপাওঁ। মই লাহে লাহে কৈ আছোঁ খালি। এতিয়া ৰ'ব হা, মই যাই লওঁ ভিতৰলৈ। বাহিৰৰ পৰা আহিলোঁ, কুকুৰা সোপা চিঞৰি আছে। এতিয়া মোৰ ছোৱালীজনী টোপনি গ'ল, কথাটো তৰি দিছোঁ, প্লিজ ইগন'ৰ কৰিব, কাৰণ ইয়াত বহুত মহ আছে। আৰু তাই টোপনি গ'ল, আমি মনে মনে ক'ত মনে হ'ব চাগে, খঙে উঠিব। ৰ'ব মোৰ মোবাইলটো লুকুৱাই লওঁ। সঁচাকৈ ক'বা, মিছাকৈ ক'বা নেকি? কোৱা। ক'লে কোৱা, নক'লে নাই। কোৱা কোৱা। মোৰ মাথাটোৱে গম পোৱা দেই, কিবা এটা কওঁ বুলি ক'লে জানাই নহয়। নোকোৱালৈকে হাঁহি অকলে অকলে যাওঁ। ক'লে ভালকৈ কোৱা, কোনে ফোন কৰিছিলে? কি মানে লগাই দিছা, কি মানে লগাই দিছা। গাইছ, মানে মোৰ মানুহজনক যে ক'বলৈ মুখৰ পৰা কথাই ওলাই নাহে। মানে মই কেনেকৈ ক'ম ভাবি আছোঁ। পাছত মই অকণমান ক'লোঁ, তথাপিও দেখা পাইছেনে মই সেইটোও নাজানো, কাৰণ মোবাইলটো মই লুকুৱাই থৈছিলোঁ। আৰু দেখিছেনে নাই মই নিজে দেখা পোৱা নাই, কাপোৰৰ মাজত সোমোৱাই দিছিলোঁ। কিন্তু মই যেনেকৈ গৈছিলোঁ জোচত যে কৰিব পাৰিম বুলি, এনেকৈ নোৱাৰিলোঁ কৰিবলৈ, কাৰণ মানুহজনক মানে এনেকৈ ক'বলৈ ভাল নালাগে। আৰু আজিলৈকে মই এনেকৈ ল'ৰা কথা কৈ পোৱা নাই, বা আৰুনো কেনেকৈনো প্ৰেম কৰিম মই। সেইটোৱে মানে কিবা ল'ৰা এটা কথা ক'লেহে খং কৰিব, আৰুতো বেলেগ কথা ক'লে খং নকৰেই মোৰ ওপৰত। ল'ৰা কথা ক'লে খং কৰে, কাৰণ মোক বেলেগ মানুহৰ লগত সি মানে যোৱা দিয়াটো অকলো নাভাবে। ৰ'ব, সি আহিছে দেখাওঁ। এইয়া মানুহজন আহিছে। দেখিছে, পিছে পিছে আহি পেলাই এয়া পালেহি, আহি পিছফাল পালেহি। থাকিবই নোৱাৰা নেকি তুমি? আৰু এইবোৰ দেখিছে কি চাং বনাই আছে ইয়াত বহিবৰ কাৰণে। ওপৰত দুইটা ওপৰত উঠি লৈ পেলাই একদম বৰটেঙা চাই থাকোঁ মই ওপৰত। কেনেকুৱা লাগিছে বহি তোমাৰ? হা?
মোৰ ভাল হ'ব বা বিচনা নেকি গুচিয়ে গ'লগৈ কথা এটা ক'বলৈ আহিছিলে মোৰ তাত কি কৰি আছোঁ বুলি এনেই সুধিছিলোঁ যাওঁ পিছলৈ থাকিব নিদিয়ে যে অকলে গুচি গ'ল গৈ পেলাই সোনকালে আহা বুলি কৈ পেলাই তাৰপিছত আমাৰ ঘৰত আছোঁ অকল মই আছোঁ আৰু মোৰ ছোৱালীজনী আছে ছোৱালীজনী জন্ম হোৱা 2 মাহ হৈছেহে বান্দৰ এটা আহিছেগৈ স্মুথ ফুল লাগি বান্দৰ থাকক নিজিকালে একো নকৰে তাৰপিছত মই আছোঁ মোৰ ছোৱালীজনী আছে আৰু মানুহজন আছে আৰু আমাৰ মা আছে আকৌ পাপা আছে আৰু ভণ্টি এজনী আছে ভণ্টিজনী এতিয়া মামাহঁতৰ ঘৰলৈ গৈছে পৰহিলৈ মানে আহিব চাগে ব'লচোন ভিতৰলৈ যাওঁ তেওঁলোকৰ বাপেক কি কৰি আছে ছোৱালীজনী খায়ে পালি নেকি খাই পালে মানে সেইটোও গম নাপাওঁ বাৰু খাই পাব লাগে চাওঁগৈ ব'লকচোন বাৰু আৰু মানে ভিডিঅ'টো কি হ'ল গম নাপাওঁ কাৰণ ঘৰবোৰ চেলি হৈ আছিলে ছোৱালীজনী শুই আছিলে মই আঠাটো তৰি থৈ দিছিলোঁ কাৰণ সৰু পোৱালি থকা ঘৰত যদি মহ এটা কামুৰে তাই মানে বেমাৰ হ'ব পাৰে ইনফেকশ্যন হৈ যাব ভয় লাগে যে আঠা তৰি থৈ দিছিলোঁ ব'লকচোন ভিতৰত লগ পাই আছোঁ ভিতৰলৈ আহিলোঁ গাইছ দেখিছে বাপেকে একেবাৰে জীয়েকৰ ওচৰত ৰখি আছে আঁতহি নাযায় চাব নেকি মোৰ ছোৱালীজনীক দেখাই আছোঁ ৰ'ব দেই খাব পালে পাইছিলেহে আৰু আৰু দোকানী উঠিলা দেখিছে ছোৱালীজনী খাব পাই গ'ল ৰ'বচোন আপোনালোকক পাছত লগ পাই আছোঁ মই এতিয়া ছোৱালীজনী কাপোৰবোৰ সলাই তাৰ পাছত আকৌ আপোনালোকৰ মাজত আহি আছোঁ এতিয়া গাইছ মই পাছফালে গুচি আহিলোঁ মানে মই আগফালে মোৰ কথা ক'ব লাজ পাওঁ কাৰণ মানুহবোৰ বহি কৰি থাকে সেইফালে তাৰপিছত ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত ক'ব আৰু মই জানো এইটো ভিডিঅ' বেছি ভাইৰেলো নহয় বা বহুত মানুহে নাচায়ো মই যাক শ্বেয়াৰ কৰিম চাগে সেইসকলে চাব ভিডিঅ'টো যিয়ে নহওক চালে নাচালে ভাইৰেল হ'লে নহ'লে সেইবোৰ মোৰ মতলব নাইকিয়া মোৰ খালি এই ভিডিঅ'টো যাতে স্মৃতি হিচাপে থাকি যায় আৰু আমাৰ গোসাঁনীয়ে যাতে চাব পাৰে তাইৰ নামটো হ'ল আদ্ৰিকা আৰু ভাবিছোঁ কেনেকুৱা ভিডিঅ' বনাবলৈ মই আকৌ চেষ্টা কৰিম আৰু এইবাৰ ভিডিঅ'টো যাতে মই ছাকচেছফুল হয় পূৰা জোচত বনাম আৰু মোৰ মানুহজনে গম নোপোৱাকেই পেং কৰিম যাতে মই ভিডিঅ'টো বনাব পাৰোঁ নেক্সট ভিডিঅ'টো মানে বনাব যাতে পাৰোঁ আশীৰ্বাদ কৰিব আপোনালোকে আৰু মোৰ ভিডিঅ'টো আজি এইখিনিতে সামৰণি মাৰিছোঁ কাৰণ সন্ধিয়া হ'বলৈ হৈছে অলপ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কি ক'ম আৰু মুখৰ কথাই ফুটি অহা নাই গাইছ বাই বাই লাভ ইউ